বন্ধুসকল নমস্কাৰ। মই আজি বিশেষ ভিডিঅ' এটা লৈ আপলোড কৰিছোঁ। ভিডিঅ'টো হ'ল পঢ়াৰ ক্ষেত্ৰত মনোযোগ কিদৰে বৃদ্ধি কৰিব পাৰি। আপোনালোকে পঢ়াৰ ক্ষেত্ৰত মনোযোগ কিদৰে বৃদ্ধি কৰিব। মোৰ যিসকল ফ্ৰেণ্ড আছে তেওঁলোকে কৈ থাকে পঢ়াৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি কৰিব পৰা নাই বা পঢ়া টেবুললৈ গ'লে মনোযোগ নাহে। তেওঁলোকে পঢ়াৰ ক্ষেত্ৰত মনোযোগ কিদৰে বৃদ্ধি কৰিব। আৰু মই ভাবোঁ এই ক্ষেত্ৰত আপোনালোকে 100% সফল হ'ব। মোৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাওক আৰু ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে মোক কমেণ্ট কৰিব যে আপোনালোকে এইটো ট্ৰাই কৰক, তেনেহ'লে আপুনি সফল হ'ব। মোৰ বিশ্বাস আছে আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো ভাল পালে আপোনালোকে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো প্ৰথম কথা, যেতিয়া আপুনি পঢ়া টেবুললৈ যাব তেতিয়া পঢ়া টেবুললৈ যোৱাৰ কেইদিনমান পিছতে আপুনি কিবা এটা বেলেগ চিন্তা মাইণ্ডলৈ আহিব। ফেচবুক, হোৱাটছআপ, ইউটিউব কিবা চোৱাৰ প্ৰয়োজন আহিব। তেতিয়া আপুনি এট্ৰাকশ্যন হ'লে আপুনি তাৰ প্ৰতি চোৱাৰ প্ৰয়োজন বোধ কৰি তালৈ চাই আহিব। আৰু চোৱাৰ ফলত আপোনাৰ কি হ'ব, পঢ়াৰ সময় নষ্ট হৈ যাব আৰু পঢ়াৰ বাবে সময় নাপাব। তো আপুনি কেনেকৈ পঢ়াৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি কৰিব, এই ক্ষেত্ৰত কেইটামান টিপছ আছে। টিপছকেইটা ফ'ল' কৰক। মই ভাবোঁ আপোনালোক 100% উপকৃত হ'ব। এই ক্ষেত্ৰত প্ৰথমটো টিপছ হ'ল আপোনাৰ পঢ়াৰ কাৰণে যেতিয়া আপোনাৰ কিমান এনেকুৱা ষ্টুডেণ্ট আছে যিসকল ষ্টুডেণ্ট বিচনাত বাগান দি পঢ়ে বা চকী বিৰুদ্ধে মূৰ পেলাই পঢ়ে, মেৰুদণ্ড বেকা কৰি পঢ়ে, সেনেকুৱাকৈ নহয়। চ' আমি কেনেকুৱা পঢ়িব লাগিব। চকী আৰু মেজ এখনৰ প্ৰয়োজন, টেবুল এখনৰ প্ৰয়োজন, চকী টেবুল এখনৰ প্ৰয়োজন আছে আমাৰ। চকী আৰু মেজ এখনৰ প্ৰয়োজন আছে। আৰু চকী আৰু মেজত কেনেকৈ পঢ়িব লাগে। চকী আৰু মেজত আপুনি বা মই মেৰুদণ্ড আপুনি চিধা কৰি পোন কৰি আপুনি কৰিব লাগিব, বহিব লাগিব। মেৰুদণ্ড পোন কৰি আৰু চকী মেজ লৈ পঢ়িলে আপোনাৰ কি হ'ব, আপোনাৰ মাইণ্ড এট্ৰাকশ্যন হ'ব, চকুৰ তাৰমানে নহয়, টোপনি নাহিব আৰু আপুনি পঢ়াৰ ক্ষেত্ৰত বেছিকৈ তাৰমানে সময় দিব পাৰিব আৰু পঢ়াৰ ক্ষেত্ৰত এট্ৰাকশ্যনটো বাঢ়িব। দ্বিতীয়টো পইণ্ট হৈছে আপোনাৰ যে লাউডলি পঢ়িব লাগিব, মানে ডাঙৰ শব্দ কৰি পঢ়িব লাগিব। দ্বিতীয়টো ডাঙৰকৈ শব্দ কৰি পঢ়িব, লাগিব। ডাঙৰকৈ শব্দ কৰি পঢ়িলে আমাৰ কি হয়, আমাৰ ব্ৰেইনত এনেকুৱা এটা গ্ৰন্থি আছে, সেই গ্ৰন্থিটো আমাৰ তাৰমানে এইটো পিটুইটাৰী গ্ৰন্থি বুলি এটা কাষত আছে। এই গ্ৰন্থিটো ডাঙৰ গ্ৰন্থিৰ নাম মই পাহৰি গৈছোঁ, সম্পূৰ্ণ নাম। ডাঙৰকৈ শব্দ কৰি পঢ়িলে সেই গ্ৰন্থিটো আমাৰ এট্ৰাকশ্যন হয়, মেমৰি যিদৰে আমাৰ কথাবোৰ ৰেকৰ্ড কৰে, ঠিক ডাঙৰ শব্দ কৰি পঢ়িলেও আমাৰ কি হয়, সেই বস্তুটোৱে আমাক কি কৰি ৰেকৰ্ড কৰি ৰাখে। ফলত আমাৰ মাইণ্ডটো তাৰ প্ৰতি এট্ৰাকশ্যন হয় আৰু তাৰমানে সেইটো বস্তুটো আমাক মেছেজ দিয়ে যে বস্তুটোৰ প্ৰতি আকৰ্ষিত হোৱাৰ। 3 নম্বৰটো কাৰণ হ'ল ডাঙৰ কথাটো এইটোৱেই, ডায়েগ্ৰাম বুলি কয় বা চিত্ৰ। বা এই ডায়েগ্ৰামৰ চিত্ৰটো কি বস্তু আপুনি চাওক। ডায়েগ্ৰামৰ চিত্ৰটো হওক যিটো বস্তুৱে আমাক মাইণ্ড এট্ৰাকশ্যন কৰে। ডায়েগ্ৰামৰ চিত্ৰ নহ'লে কোনো বস্তুৱে মাইণ্ড এট্ৰাকশ্যন কৰিব নোৱাৰে। সদায় চিত্ৰ হ'ল এটা কলাৰ প্ৰতি সকলো মানুহে আকৰ্ষিত হয়। তো কি কলা এটা, তো চাওক আপুনি ইউটিউব, ফেচবুক, আপুনি টিভি, আমি সকলোৰে প্ৰতি আকৰ্ষিত হোৱাৰ এটা কাৰণ আছে। কিয় আপুনি তাৰ প্ৰতি আকৰ্ষিত হয়, কাৰণটো কি? কাৰণ এটা ডায়েগ্ৰাম দেখা পাইছে, এটা ধুনীয়া বস্তু দেখা পাইছে, ফটোটো মেইনলি ছেভ কৰি ৰাখিছে আৰু মেইনলি ছেভ কৰাৰ ফলত আপুনি কি কৈছে, সেই বস্তু চোৱাৰ প্ৰতি আপুনি আকৰ্ষিত হৈ যায়। তো আপুনি কি কৰিব, আপুনিও এই ক্ষেত্ৰত ডায়েগ্ৰাম বা চিত্ৰ আঁকিব প্ৰয়োজন। পঢ়াৰ ক্ষেত্ৰত আপুনি ডায়েগ্ৰাম আঁকক, চিত্ৰ আঁকক, সেই চিত্ৰটো আপুনি কল্পনা কৰক, তেতিয়া তাৰ প্ৰতি আমি আকৰ্ষণ বাঢ়িব। আৰু যিসকল ষ্টুডেণ্টে পঢ়া টেবুলত গৈয়ে বেলেগ চিন্তা আহে, তেওঁলোকে এই কেইটাৰ প্ৰয়োজন আছে। চকী মেজত চিধাকৈ বহিব, ডাঙৰকৈ শব্দ কৰি পঢ়িব, ডাঙৰ ডায়েগ্ৰাম বা চিত্ৰ আঁকি পঢ়িব। ডায়েগ্ৰাম চিত্ৰ কৰি আঁকিলে আমাৰ ব্ৰেইন তাৰ প্ৰতি এট্ৰাকশ্যন হয়। 4 নম্বৰ প্ৰশ্নটো কি, এইখিনি কাম কৰিলে গোটেইখিনি কৰিলে যে আপুনি কি কৰিব, লিখি পঢ়িব লাগিব। বেলেগ ৰাফ পেজত আপুনি কি লিখিব লাগিব। লিখিলেও আপোনাৰ ব্ৰেইনটো কি হ'ব, এট্ৰাকশ্যন হ'ব। লিখিব লাগিব। লিখাৰ ক্ষেত্ৰত এটা বিজ্ঞান আছে যে লিখিলে আমাৰ কি হয়, চকুৱে আমাক ছেভ কৰে। যিদৰে মই ভিডিঅ' বনাই আছোঁ, ভিডিঅ' বনাই মেমৰি মোক ছেভ কৰি আছে এই কেমেৰাটোৱে, চকুৱে আমাক এই ছেভ কৰি দিয়ে। কিছুমান চকু ছেভ কৰে, মেমৰি ছেভ কৰিব নোৱাৰিলে, মেমৰিত ফুল হ'লে কিছুমান চকুৱে ছেভ কৰিব পাৰে। চকুৰো কিছুমান এনেকুৱা পাৱাৰ আছে যিবিলাক চকুৱে আমাক কি কৰি ছেভ কৰিব পাৰে। লিখি পঢ়িলেও আমাক কি কৰিব পাৰে, চকুটোৱে ছেভ কৰিব পাৰে। লিখি পঢ়ক, চকুৱে ছেভ কৰিব। 5 নম্বৰ, আমি গোটেইখিনি কাম কৰিলে কি কৰিব লাগিব, ৰিভাইজ কৰিব লাগিব। ৰিভাইজ কৰিলে আমাৰ কি হয়, মেমৰিত ফুল হয়। মেমৰিখন কি হৈছে, ক'ত ঘাটি হৈ গ'ল নেকি, গোটেইখিনি বস্তু কি কৰিব পাৰি, এডিং কৰিব পাৰি, মানে সম্পূৰ্ণ কৰিব পাৰি। ৰিভাইজ কৰিব লাগিব। গতিকে আপুনি এইকেইটা কাম কৰিব লাগিব। পঢ়াৰ ক্ষেত্ৰত আপুনি যদি এইকেইটা কাম কৰে, আপুনি মই ভাবোঁ 100% সফল হ'ব। মই যি 90% সফল হৈছোঁ, আপুনি 100% সফল হ'ব। চেষ্টা কৰিব লাগিব, কষ্ট কৰিব লাগিব, 90% সফল হ'ব। চ' বিজ্ঞানে আমাক কি ক'লা, এনেকৈ পঢ়িলে এট্ৰাকশ্যন হয়, এনেকৈ পঢ়িলে এট্ৰাকশ্যন হয়। ডায়েগ্ৰাম চিত্ৰ কৰি কি হ'ল, মাইণ্ড এট্ৰাকশ্যন হয়। লিখিলে আমাৰ চকুৱে আমাক কেমেৰা কৰি ৰাখে, কেমেৰা চকু আমাৰ তাৰ দৰে ৰেকৰ্ডিং কৰিব পাৰে আৰু ৰিভাইজ কৰিব লাগে। এইকেইটা বস্তু আপুনি যদি কৰে, মই ভাবোঁ আপোনাৰ 100% সফল হ'ব। তাৰ ভিতৰত আমি ডাঙৰকৈ পঢ়িব লাগিব, ডায়েগ্ৰাম লেখক। তো এই তিনিটা কাম আপুনি কৰক পঢ়াৰ ক্ষেত্ৰত। যিসকল ষ্টুডেণ্টে এই 5টা কাম কৰে, সেইসকলে UPSC টপাৰ হৈছে।
তেওঁলোকে নিজে কৈছে UPSC টপাৰ মন চাইন্টিষ্টসকল ইয়াৰ পৰাই হৈছে। এই 5টা গুণ তেওঁলোকে মানি চলে। চ' আপোনালোকে এই 5টা গুণ আজিৰ পৰা মানি চলক, চকী মেজত বহক। কম নম্বৰ পালে যিসকলে এতিয়া পৰীক্ষাত কম নম্বৰ পাইছে তেওঁলোকে মন ভাগৰি গৈছে। চ' কম নম্বৰ পালে মন ভাগৰি নহয়, এইকেইটা গুণ পালন কৰক, আপোনাৰ মাৰ্কো বৃদ্ধি হ'ব। মই কৈছোঁ আপোনাৰ মাৰ্ক 80% বৃদ্ধি হ'ব। মই কৈছোঁ আপোনাৰ মাৰ্ক 80% বৃদ্ধি হ'ব। এই ক্ষেত্ৰত আপুনি যদি এইকেইটা দিন ফ'ল' কৰে, কম নম্বৰ পাইছে, কম ৰেংক আছে, কোনো কথা নাই। আপুনি এইকেইটা ফ'ল' কৰক আৰু জীৱনৰ গতিত আগুৱাই যাওক। ডাঙৰ ডাঙৰকৈ শব্দবোৰ পঢ়ক, লাউডলি পঢ়ক, লিখি পঢ়ক আৰু ৰিভাইজ কৰিব। আৰু যদি এইকেইটা গুণে আপোনাক যদি কাম দিছে, মোক আপুনি একদিন কৰক, মাত্ৰ একদিন কৰক, আৰু ছেকেণ্ড দিনা মোক কমেণ্ট কৰি কওক কেনে পাইছে ৰিজাল্ট। যদি আপুনি 100% ৰিজাল্ট পাইছে মোক কমেণ্ট কৰক আৰু মোক এই কথাটো জনাওক। যদি মোৰ ভিডিঅ'টো ভাল পাইছে আপোনালোকে মোক ভিডিঅ'টো মোৰ লাইক শ্বেয়াৰ কৰিব আৰু শ্বেয়াৰ কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।